এইটো লোৱা জহৰ এতিয়া আকৌ কি হৈ গ'ল মই কালি 3000 টকা হাৰি এখন চাইছো মই ইয়াত জহৰ খাবলৈ এজি মংগল ভাৱানায়া মংগল শুনা ক মোক যদি ভূত পিখাছে কোনোবাই না ধৰিলে যায় তুমি কি কৰিবা মই কি কৰিম আকৌ মই বাইক ভাইকৰ মাজত নোহোমাও लेकिन 1 सेकंड দিয়া না তোমাৰ আঙুলিকেইটা ফুটাই দিওঁ নালাগে দিয়া না তুমি তো ভাবা মই অকল তোমাৰ লগত কাজিয়া কৰিবলৈ বাহানাই বিচাৰি ফুৰো কোনে ক'লে বাহানা বিচাৰি ফুৰা বুলি তুমি তো অকলে মোক বিচাৰি ফুৰা বাহানাটো নিজে নিজে আহি যায় ভাবিছো মই এখন গাড়ী লওঁ পইচা ক'ত পাবা ভাবিবলৈ কোন চা পইচা লাগে